এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো আপোনালোকৰ মাজলৈ জিয়াউৰ ৰহমানে ক'লে এডভান্টেজ আসাম 2.0 কৰিলে পোষ্টমৰ্টম হয় কেলে ক'লে এই কথাষাৰ আপোনালোকে এই ভিডিঅ'টো ভাল ধৰণে চাওক হিমন্ত বিশ্ব শৰ্মাক তোলা ধনা দিলে জিয়াউৰ ৰহমানে এডভান্টেজ আসাম 2.0 নামত আসলতে কি হ'ল আপোনালোকৰ সবিশেষ এই জিয়াউৰ ৰহমানৰ মুখৰ পৰা শুনক তেওঁ কি কাৰণে ক'লে পোষ্টমৰ্টেম হ'ল পোষ্টমৰ্টেম বুলি ক'লে গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চালে গোটেই কথাখিনি গম পাব এতিয়া ৰাজ্যত লাগিছে তুলপাৰ হাহাকাৰ গতিকে চাওক আপোনালোকে ময়ো চাওঁ কিন্তু নতুনকৈ কোনোবা আহিলে চেনেলটোত এটা লাইক কৰিব আৰু চেনেলটোত পাৰিলে এটা ছাবস্ক্ৰাইব কৰিব তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ চাবলৈ পাই থাকিব মোৰ নাম আপোনালোকৰ বহুতে যিসকলে মোক চিনি পায় নিশ্চয় জানে আৰু মোৰ পৰিচয়ও আপোনালোকে নিশ্চয় জানে মই এটা বিজেপি বিৰোধী ৰাজনৈতিক দলৰ সদস্য কেৱল সদস্যই নহয় মই বিজেপি বিৰোধী ৰাজনৈতিক দল এটাৰ অসম জাতীয় পৰিষদ মই দলটোৰ মুখপাত্ৰ আৰু মিডিয়া পেনালিষ্টসকলৰ মই কনভেনাৰ গতিকে চৰকাৰৰ ভুল ত্ৰুটি বিচাৰি খুচৰি উলিয়াই অনাটো আৰু সেই সন্দৰ্ভত জনমত গঠন কৰাটো মোৰ দায়িত্ব আৰু সেইকাৰণে যিকোনো চৰকাৰী ইভেণ্ট মই মাইনুটলি অবজাৰ্ভ কৰিবলগীয়া হয় সদ্য সমাপ্ত যেটো কালি শেষ হৈছে আজি মানুহবোৰ ঘৰাঘৰি গৈছে এডভান্টেজ আসাম দ্বিতীয় সংস্কৰণ তাৰ খুটিনাটিবোৰ বিচাৰি উলিয়াটো মোৰ দায়িত্বৰ অংশ হিচাপে মই এডভান্টেজ আসাম 2.0 বুলি কৈছে হেতু মই খুব মাইনুটলি অবজাৰ্ভ কৰিছো এই সম্পৰ্কত আজি অলপ পোষ্টমৰ্টেম কৰাটো মোৰ দায়িত্ব বুলি ভাবো জনমত গঠন কৰাটো প্ৰয়োজন বুলি ভাবো এই ভিডিঅ'টো বনালো তাৰ আগতে এটা কথা কৈ লওঁ যে এডভান্টেজ আসাম 2.0 লৈ পেলাই চৌদিশে চৰকাৰৰ বন্দনা চলি আছে আৰু এটো চৰকাৰৰ এটা বৃহৎ সাফল্য বুলি সকলোৱে বিভিন্ন পক্ষই কৈ আহিছে বিশেষকৈ সংবাদ মাধ্যমত এই আলোচনাটো সোশ্যাল মিডিয়াতে আলোচনাটো চলিছে এনেকুৱা এটা সময়ত আৰু যেহেতু বিষয়টো ৰাজ্যখনৰ সামগ্ৰিক ইন্টাৰেষ্টৰ সৈতে জড়িত এনেকুৱা এটা সময়ত চৰকাৰৰ ভুল বিচাৰি উলিয়াটো আসলতে মই পাব্লিকৰ গালি খোৱাৰ যোগ্য এটা কাম এই কামটো কৰিলে মই নিখন্দেহে পাব্লিকৰ গালি খাম কিন্তু পাব্লিকক সচেতন কৰি দিয়াটো যেটো বিষয়ে ৰাজ্যৰ চকুত পৰা নাই সেই বিষয়টো বিচাৰি উলিয়াই দিয়াটো এটো মোৰ দায়িত্ব আৰু মই দায়িত্ব হিচাপে কামটো কৰিছো যদি মই এটো নকৰো তেতিয়া হলে জনসাধাৰণৰ প্ৰতি অন্যায় কৰা হ'ব মূল প্ৰসংগলৈ অহাৰ আগতে এটা কথা আপোনালোকক কৈ লওঁ হেতু হৈছে যে এইবাৰৰ এডভান্টেজ আসাম 2.0 মই চাৰিটা বিষয় খুব অবজাৰ্ভ কৰিছো যে চাৰিটা বিষয় এটা গুৰুত্বপূৰ্ণ কথা মই লক্ষ্য কৰিছো হেতু হ'ল যে এইটো ইভেন্ট ওয়াজ অ্যাটেন্ডেড বাই মানে অল মেজৰ কৰ্পোৰেট হেডছ আদানী আম্বানীৰ পৰা আৰম্ভ কৰি কৰ্পোৰেট গ্ৰুপ বিলাকৰ প্ৰায় সকলৰে হেড বিলাক ইয়াত আহিছে দুই নম্বৰ হ'ল যে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফুল সাপোৰ্ট বিশেষকৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সম্পূৰ্ণ সমৰ্থন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই ইভেন্টৰ প্ৰতি আমি দেখিছো তৃতীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপৰীত মেৰুত ৰাজনৈতিকভাৱে অৱস্থান কৰে বুলি আমি আলোচনা কৰো সেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আন্তৰিক সমৰ্থন ইয়াত প্ৰদৰ্শন কৰিছে আৰু প্ৰশংসা কৰিছে আৰু 4 নম্বৰ মিডিয়াৰ ফুল সাপোৰ্ট আমি দেখিবলৈ পাইছো মিডিয়াৰ ফুল সাপোৰ্টৰ যেটো বিষয় সেই সম্পৰ্কত এটা কথা আপোনালোকক স্পষ্ট কৰি দিয়া প্ৰয়োজন বহুতে কথাটো বুজি নাপায় হেতু হ'ল যে যেহেতু ইলেক্ট্ৰনিক মিডিয়াটো আসলতে কৰ্পোৰেট সকলে চলায় কৰ্পোৰেটৰ এডভাৰটাইজমেন্ট নাপালে টাটা কোম্পানী আদানী আম্বানীৰ পৰা আৰম্ভ কৰি একেবাৰে হিন্দুস্তান লিভাৰলৈকে এওঁলোকৰ যদি এডভাৰটাইজমেন্ট টিভি চেনেল বিলাকে নাপায় তেতিয়া টিভি চেনেল বিলাক নচলে গতিকে কৰ্পোৰেট সকল যেটো অনুষ্ঠানলৈ যাব সেই অনুষ্ঠানৰ বাতৰি ব্যাপক হাৰত পজিটিভ ভাৱে মানে উপস্থাপন কৰাটো মিডিয়াৰ দায়িত্ব কৰ্তব্য এটো তেওঁলোকে কৰিবই লাগিব নহলে তেওঁলোকৰ অস্তিত্ব সংকট এই কথাটো আপোনালোকে নোট কৰি লওক তাৰ পিছত পৰৱৰ্তী কথাবিলাকলৈ আহি আছো এডভান্টেজ 2.0 আগত 2018 চনৰ 3 আৰু 4 ফেব্ৰুৱাৰীত এডভান্টেজ 1.0 মানে প্ৰথম সংস্কৰণ এডভান্টেজ অসমত অনুষ্ঠিত হৈছিল তাৰ কি ফলাফল হ'ল আমি সকলোৱে দেখিছো আৰু এই বিষয়ে আলোচনা কৰিম মূল কথাকিটা আগতে পাতি লওঁ এইবাৰ আহিছে কোন যেটো কথা মই ক'লো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ উপৰিও বিদেশ মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়া আমাৰ কমাৰ্চ মিনিষ্টাৰ পীয়ুষ গোয়েলৰ পৰা আৰম্ভ কৰি প্ৰায় কেইটা মানে কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ টপ অফিস বিয়াৰাৰ্স বিলাক আৰু তাৰ বাহিৰে আহিছে কোন আদানী আহিছে আম্বানী আহিছে টাটাৰ চেয়াৰম্যান এন চন্দ্ৰশেখৰন আহিছে অনিল আগৰৱাল চেয়াৰম্যান বেদান্ত গ্ৰুপ তেওঁলোক আহিছে এনেকে বহুত কেইগৰাকী বিশিষ্ট মানুহ যিসকল কৰ্পোৰেট বিলাকৰ হেড তেওঁলোক আহিছে গতিকে এইটো এটা খুব পজিটিভ ইতিবাচক এটা ইভেন্ট আমি এইটো অস্বীকাৰ কৰাৰ উপায় নাই মুখ্যমন্ত্ৰী মহোদয় যেটো কথা কৈছে তেওঁৰ সোশ্যাল মিডিয়াত যেটো দেখিছো বাতৰি কাকতবিলাকত যেটো কথা ওলাইছে যে 4,91,500 কোটি টকাৰ ইনভেষ্টমেন্টৰ কমিটমেন্ট আহিছে আমাৰ বাণিজ্য মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কৈছে যে 268 নাম্বাৰস অফ
MOU সাইন কৰা হৈছে তাৰ ভিতৰত 38 নন ফাইনেন্সিয়েল আৰু 322 ফাইনেন্সিয়েল MOU সাইন হৈছে য'ত 2.23 লাখ মানে 2,23,000 কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰজেক্ট আছে জিলা পৰ্যায়ত 5,851 জন উদ্যোগীয়ে MOU সাইন কৰিছে আৰু যাৰ যিসকলৰ লগত ডিল হ'ব ইনভেষ্টমেণ্টৰ পৰিমাণ 10,921 ক্ৰোৰ এই কথাবিলাক তেখেতসকলে কৈছে দুই এগৰাকী সাংবাদিক বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী পৰ্যায়ৰ সাংবাদিকসকলে তেওঁলোকৰ আলোচনাত জাষ্ট এইটো কথা কৈছে যে এটা সপোন দেখিব পৰা ইভেন্ট এই কথাৰে তেওঁলোকে যেটো কথা ক'ব নোৱাৰে সেই কথাটো কিন্তু তেওঁলোকে কৈ দিছে তেওঁলোকৰ দায়িত্ব তেওঁলোকে হাৰিছে তথাপি এই মুহূৰ্তত আমি এডভান্টেজ আসাম 2.0 ৰ নেতিবাচক কথা আলোচনা কৰিব খোজা নাই নেতিবাচক আলোচনা কৰাটো উচিত নহয় কিন্তু কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা আজি পাতিব বিচাৰিছো এই যে যিমান কোটি টকাৰ ইনভেষ্টমেণ্ট আহিব বুলি যিমান 100 কোটি টকাৰ লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট আহিব বুলি কোৱা হৈছে সেই ইনভেষ্টমেণ্টটো আহিবনে সেই ইনভেষ্টমেণ্ট বিলাকৰ দ্বাৰা যেটো কথা কৈ থকা হৈছে যে অসমৰ ব্যাপক উন্নয়ন সাধন হ'ব অৰ্থনৈতিকভাৱে অসম বহুত মানে অগ্ৰসৰ হৈ যাব এই কথাবিলাক হ'বগে আশা কৰিছো হওক কামনা কৰিছো হওক তাৰ কাৰণে যি সহযোগিতা সমৰ্থনৰ প্ৰয়োজন আছে সেইখিনি আমাৰ সদায় থাকিব যিমান ইনভেষ্টমেণ্টৰ আশা কৰা হৈছে তাৰ যদি 10% টো হয় হেও বহুত তথাপি কেইটামান প্ৰশ্ন আৰু কিছুমান সন্দেহ আছে সন্দেহ কিয় ব্যাখ্যা কৰি আছো প্ৰথম ব্যাখ্যাটো কথাটো এনেকুৱা যে এডভান্টেজ আসাম 1.0 যেটো 2018 চনৰ 3 আৰু 4 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল তাত কোন আহিছিল তাত আহিছিল মুকেশ আম্বানী তাত আহিছিল ৰতন টাটা তাত আহিছিল CII কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন চন্দ্ৰজিৎ বেনাৰ্জী তাত আহিছিল ওলা কেপছৰ CEO ভৱেশ আগৰৱাল ITCৰ CEO আহিছিল সঞ্জীৱ পুৰী স্পাইসজেটৰ MD আহিছিল অজয় সিং পতঞ্জলিৰ মানে MD আচাৰ্য বালাকৃষ্ণ তেখেত আহিছিল ONGCৰ MD আহিছিল শশী শংকৰ অইল ইণ্ডিয়া লিমিটেডৰ আহিছিল MD উৎপল বৰা ডাঙৰীয়া ভুটানৰ প্ৰাইম মিনিষ্টাৰ আহিছিল জাপানৰ ৰাষ্ট্ৰদূত আহিছিল আৰু 200 MOU 200খন MOU তাত সাইন হৈছিল কোৱা হৈছিল যে $15.6 বিলিয়ন ইনভেষ্টমেণ্ট হ'ব আৰু এইবাৰ যেনেকৈ বিৰাট ব্যাপক প্ৰচাৰ ব্যাপক ঢাকঢোল বুজোৱা হৈছে সেইবাৰো তেনেকৈ কৰা হৈছিল মানে 15.6 বিলিয়ন মানে প্ৰায় 1 লাখ কোটি টকা ইমান ইনভেষ্টমেণ্ট আহিব বুলি কোৱা হৈছিল কিমান আহিল নে সঁচাকৈ সৰকাৰে কৈ আছে এইবাৰ ইনভেষ্টমেণ্ট সামিটৰ আগে আমি যেতিয়া প্ৰশ্ন কৰিলো যে আগৰটো কি হ'ল তেতিয়া তেওঁলোকে কৈছে সৰকাৰী মুখপাত্ৰসকলে টিভিত আমাৰ টক শ্ব' বিলাকত যে 50,000 ক্ৰোৰ্ছৰ ইনভেষ্টমেণ্ট 50 পৰা 51,000ৰ মাজত ইনভেষ্টমেণ্ট আহিছে বুলি কৈছে তাৰ ভিতৰত তেওঁলোকে দিয়া তথ্য এটো মই পঢ়ি দিছো মই নোট কৰি লৈছিলো তেওঁলোকে কৈছে যে ONGCয়ে 13,000 ক্ৰোৰ্ছ অইল ইণ্ডিয়া লিমিটেডে 10,000 ক্ৰোৰ্ছ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে 3,432 ক্ৰোৰ্ছ নুমলীগড় ৰিফাইনাৰীত ইনভেষ্টমেণ্ট হৈছে 3,410 ক্ৰোৰ্ছ ইণ্ডো US ইনষ্টিটিউট অফ হেল্থে কৰিছে 700 ক্ৰোৰ্ছ স্পাইসজেটে কৰিছে 1,250 ক্ৰোৰ্ছ ইনফিনিটি গ্ৰুপে কৰিছে 1,000 ক্ৰোৰ্ছ মেকলয়েড ৰাছেল এটা সাহ কোম্পানী তেওঁলোকে কৰিছে 700 ক্ৰোৰ্ছ এই যিকেইটা কোম্পানীৰ নাম মই পঢ়ি দিলো তাৰে ONGC অইল ইণ্ডিয়ান অইল নুমলীগড় ৰিফাইনাৰী মেকলয়েড ৰাছেল এওঁলোকৰ মূল ব্যৱসায় অসমত গতিকে যাৰ মূল ব্যৱসায় অসমত যোনে অসমৰ প্ৰায় তেওঁলোকৰ সমস্ত ৰেভিনিউ প্ৰায় মানে সমস্তৰ বেছিভাগ আৰ্ন কৰি আছে তেওঁলোকে অসমত ইনভেষ্ট কৰাটো তেওঁলোকৰ দায়িত্ব আৰু এটো এক্সটাৰ্নেল ইনভেষ্টমেণ্ট বুলি আমি ক'ব নোৱাৰো এটো ইণ্টাৰনেল ইনভেষ্টমেণ্ট এটো আসলতে তাৰ কাৰণে ইনভেষ্টমেণ্ট সামিটৰ প্ৰয়োজন নহয় তাৰ কাৰণে 100 কোটি টকা খৰচ কৰি বাহিৰৰ পৰা মানুহ আনি ইমান ডাঙৰ ইভেন্ট কৰাৰ প্ৰয়োজন আসলতে নহয় এটো এটা কন্টিনিউয়াছ প্ৰসেছ তেওঁলোকে কৰে তথাপি চৰকাৰে দাবী কৰিছে হোৱা বুলি আমি এটো মানি লৈছো হয় কৰিছে বুলি কিন্তু এটা বিষয় আপোনালোকক আঙুলিয়াই দিব লাগিব সেইটো হ'ল যে টুইন টাৱাৰ এটা স্থাপন কৰিম বুলি তেতিয়া ঘোষণা কৰা হৈছিল 32 বিঘা মাটি আমাৰ গুৱাহাটীৰ বেলতলা বখিষ্টৰ নেশ্যনেল হাইৱেত গেইমছ ভিলেজৰ ওচৰত বিজেপিৰ অফিসটো এতিয়া য'ত ৰাজ্যিক অফিসটো বনোৱা হৈছে বাজপেয়ী ভৱন তাৰ ঠিক উল্টা সাইডে 32 বিঘা মাটি অধিগ্ৰহণ কৰা হৈছিল 1950 ক্ৰোৰ্ছৰ ইনভেষ্টমেণ্ট কৰি 65 ফ্লোৰছ হ'ব মানে 65 মহলীয়া এটা বিল্ডিং দুটা বিল্ডিং টুইন টাৱাৰ বনোৱাৰ কথা আছিল তাৰ কাৰণে ব্যাপক মানে প্ৰচাৰ কৰা হৈছিল গুৱাহাটীৰ বিভিন্ন ঠাইত হোৰ্ডিং লগোৱা হৈছিল বাতৰি কাকতত বিজ্ঞাপন দিয়া হৈছিল টিভিত বিজ্ঞাপন দিয়া হৈছিল আৰু দায়িত্ব দিয়া হৈছিল NBCC নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পোৰেশ্যন চাগে NBCC নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পোৰেশ্যন তেওঁলোকক দায়িত্ব দিয়া হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা PSU
আৰু তেওঁলোকৰ আপোনালোকে ফেচবুক ইউটিউবত NBCCৰ ৱেবছাইট যাব NBCCৰ যেটো অফিচিয়েল ইউটিউব চেনেল আছে তাত যাব তাতে ভিডিঅটো আছে একদম এটো বনোৱা হ'ব বুলি কোৱা হৈছিল 2 বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব আজিলৈকে আমি কিন্তু সেই বিল্ডিংটো নেদেখিলো গতিকে যেহেতু ইমান ডাঙৰ এটা প্ৰচাৰ আৰু ইয়াৰ আগতো ইষ্ট লোকেশ পলিচি এক্ট ইষ্ট পলিচিৰ বিভিন্ন কাৰ্যসূচী তেনেকৈ প্ৰচাৰ কৰা হৈছিল কিন্তু প্ৰেক্টিক্যালি এবোৰ নহল গতিকে কিমান হ'ব ইনভেষ্টমেন্ট সঁচাকৈ হ'ব নে নাই এইটো এটা সন্দেহ থাকি যায় তথাপি আমি আশা কৰিছো ইনভেষ্টমেন্ট হ'ব ইনভেষ্টমেন্ট আহক ইনভেষ্টমেন্ট মানে এডভান্টেজ অসম 1 ফেইল হ'ল তথাপি আমি আশা কৰিছো এটা কথাটো হ'ল এডভান্টেজ আসাম 1 ফেইল কিয় হ'ল সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল অসমৰ বিত্তমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল মুখ্যমন্ত্ৰী আমি এনেকৈ ধৰি ল'ব পাৰো নেকি যে এইবাৰৰ ইনভেষ্টমেন্ট সামিট 2.0 সফল হৈছে বা সফল হ'ব ইনভেষ্টমেন্ট আহিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ৰেডিট আগৰবাৰ নহল কিয় নহল তেতিয়াহ'লে প্ৰশ্নটো আমি এনেকৈ ভাবিব পাৰো নেকি যে হয় আমাৰ যিটো সিস্টেম সৰকাৰি ব্যৱস্থা এটো ইনএফিশিয়েন্ট সেই কাৰণে তেওঁলোকে ইনভেষ্টমেন্ট অসম 1 বহুত ব্যাপক ইনভেষ্টমেন্ট হ'ব বুলি কৈছিলে ধাৰণা কৰিছিলে আশা কৰিছিলে প্ৰচাৰ কৰিছিলে কিন্তু নহল আমাৰ সিস্টেমে সেই ইনভেষ্টমেন্টটো আনিব নোৱাৰিলে এটো প্ৰথম কাৰণ নেকি মই প্ৰশ্ন কৰিছো আৰু দ্বিতীয় নহলে এটো নেকি যে স্যাবোটেজ হৈছে সৰ্বানন্দ সোণোৱালে ক্ৰেডিট পাব বুলি কোনোবাই কৰিবলৈ নিদিলে হেতু নেকি এই যি কৰা কি কোনোবা বুলি আমি কৈ আছো তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেকি কাৰণ তেখেতৰ এটা কথাত ইনভেষ্টমেন্ট নোহোৱাৰ পিছত তেখেতৰো যে হাত আছে সেই কথাটো প্ৰকাশ পাইছে আমাৰ গুৱাহাটীৰ বেটকুচিত যেটো ডাইৰেক্টৰৰ বিলাকৰ মানে কনসলিডেটেড অফিস বনাই আছে অফিস কেম্পাস যেটো বনাই আছে হেতু আধাৰশিলা স্থাপনৰ দিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছিল সেই ভিডিঅটো মই আপোনালোকক দেখুৱাই লৈছো যে এই ভিডিঅটো শুনাৰ পিছত এনেকুৱা লাগে যে হয় তেখেতৰ নিজৰেই ইচ্ছা নাই ইয়াতে টুইন টাৱাৰ এটা হওক সম্ভৱতঃ তেখেতৰ ইচ্ছাৰ বিৰুদ্ধে আছিল টুইন টাৱাৰৰ পৰিকল্পনা আৰু সেই কাৰণে এটো নহল সম্ভৱতঃ সেবটেজ তেখেতে কৰিছে এনেকুৱা এটা ধাৰণাৰ জন্ম হয় ভিডিঅটো চাই লওক বাকি কথাখিনি পিছত পাতি আছো এটো টুইন টাৱাৰে হৈ গ'ল 16 সেইটো 10 ফ্লোৰ আছিল এটোটো 16 ফ্লোৰ হৈ গ'ল সেইটো আছিল 10 ফ্লোৰ মই যিমান দূৰ জানো যদি আৰু 64 ফ্লোৰটো বনাব পৰা টেকনলজি মই মোৰ মতে এটো ইয়াৰ টেকনলজি বৰ্তমান আমি ইমানে যাব পাৰো 16 ফুটৰ কিন্তু টুইন টাৱাৰৰ জায়গাত যদি সাপোজ আমি এখন ইন্ডিয়ান ইনষ্টিটিউট অফ ম্যানেজমেন্ট পাই গলো IIM পাই গলো টুইন টাৱাৰৰ জায়গাত যদি এখন আমি সেন্ট্ৰেল ইউনিভাৰ্সিটি পাই গলো এটোটো আমাৰ কাৰণে বেছি ভাল তাতে মানুহে থাকিব গতিকে এইটো টুইন টাৱাৰে কৰিলো সোণোৱাল ডাঙৰীয়াৰ সপোন পূৰণ হৈ গল যে টুইন টাৱাৰ ইয়াতে হৈ গল এটো গুটে ডিজাইনটো টুইন টাৱাৰৰ দৰে হৈছে আপোনালোকে চাব পাৰে কিন্তু যি দুখৰ টুইন টাৱাৰৰ মাটি তাক আমি বেলেগ কামত ব্যৱহাৰ এই ভিডিঅটো চাই আমি যেটো ধাৰণা কৰিছো যে ইনভেষ্টমেন্ট মানে এডভান্টেজ আসাম 1 সাকসেস নোহোৱাৰ টুইন টাৱাৰটো নোহোৱাৰ আৰত সম্ভৱতঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইচ্ছা নথকাটোৱেই কাৰণ এটো যদি আমি হসা বুলি ধৰি লওঁ মানি লওঁ তেতিয়াহ'লে আমি এটো কনক্লুজনত আহিব পাৰিম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অনেষ্ট মানুহ নহয় ইনভেষ্টমেন্ট সামিট 1 সাকসেস হওক তাত অংশগ্ৰহণ কৰা এগৰাকী ব্যক্তি হিচাপেও তেখেতে কিন্তু এটো বিচৰা নাছিল এটো আমি ধাৰণা কৰি ল'ব পাৰো আৰু যদি হিটুৱে হয় তেতিয়াহ'লে আমি এটো ক'ব লাগিব তেখেতৰ লক্ষ্য উদ্দেশ্য তেখেতৰ যেটো হিন্দীত এটা শব্দ আছে নিয়ত সাফ নহয় এটা যিগৰাকী ব্যক্তিৰ নিয়ত সাফ নহয় সেইগৰাকী ব্যক্তিৰ আন এটা কাম কেনেকৈ সফল হ'ব কেইটামান উদাহৰণ দিওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এগৰাকী এফিচিয়েন্ট মানুহ বুলি কোৱা হয় আমিও কেতিয়াবা কওঁ কিন্তু প্ৰকৃততে তেখেত এফিচিয়েন্ট হয় জানো বা তেখেতৰ এই এফিচিয়েন্সি কিমানখিনি জনহিতকৰ এটা উদাহৰণ দিওঁ তেখেত অসমৰ শিক্ষামন্ত্ৰী হৈ আছিল 8 বছৰ প্লাস 8 বছৰ 8.5 বছৰ 8 বছৰ 187 দিন প্ৰায় 8.5 বছৰ হেলথ মিনিষ্টাৰ হৈ আছিল 13 বছৰ 6 দিন 13 বছৰ মানে বিজেপি চৰকাৰৰ দিনত তেখেত যেহেতু হেলথৰ দায়িত্বত আছিল গতিকে হেলথ মিনিষ্টাৰ তেখেত 13 বছৰ অথচ অসমৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ অৱস্থা আটাইতকৈ বেয়া যিকোনো চৰকাৰী পেৰামিটাৰত অসমক যেতিয়া হিচাপ কৰা হয় অসমৰ যেতিয়া
জুখি চোৱা হয় তেতিয়া দেখা যায় যে দেশৰ স্বাস্থ্য খণ্ডত যিসমূহ ৰাজ্যৰ অৱস্থা বেয়া তাৰ ভিতৰত আটাইতকৈ তলত অসমৰ স্থান আপোনালোকে যিকোনো চৰকাৰী পেৰামিটাৰবিলাক চৰকাৰী সমীক্ষাবিলাক আপোনালোকে উলিয়াই চাই ল'ব কেন্দ্ৰীয় চৰকাৰৰ সেয়া লাগিলে ইকনমিক ছাৰ্ভে ৰিপৰ্ট হওক সেয়া লাগিলে SDG ৰিপৰ্ট হওক সেয়া লাগিলে নেশ্যনেল হেল্থ মিছনৰ অন্যান্য ৰিপৰ্ট হওক সেয়া লাগিলে ৰিজাৰ্ভ বেংকৰ ৰিপৰ্ট হওক আপোনালোকে উলিয়াই চাই ল'ব অল পেৰামিটাৰ্ছত অসমৰ অৱস্থা বেয়া 13খন মেডিকেল কলেজ সম্ভৱতঃ 13খন অসমত বনোৱা হৈছে এই 13খন মেডিকেল কলেজৰ অৱস্থা এবাৰ আপোনালোকে চাই ল'ব একমাত্ৰ গুৱাহাটী মেডিকেল কলেজক বাদ দিলে বাকি অসমৰ কোনো এখন মেডিকেল কলেজ আপ টু দা মাৰ্ক হোৱা নাই গুৱাহাটী মেডিকেল কলেজ যেতিয়া প্ৰথম আৰম্ভ কৰা হ'ল বহুত মানে আৰম্ভ নহয় গুৱাহাটী মেডিকেল কলেজত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংস্কাৰ আৰম্ভ কৰিলে নিজে শিক্ষামন্ত্ৰী নিজে স্বাস্থ্যমন্ত্ৰী হোৱাৰ পিছত ব্যাপক হাৰত বস্তু ক্ৰয় কৰা হ'ল মেচিন ক্ৰয় কৰা হ'ল শুনামতে অভিযোগ মতে বহুত মেচিন আজিও এনেই পৰি আছে ইউটিলাইজে কৰা নহ'ল গতিকে তেখেতৰ জীৱনত হিন্দীত এটা আকৌ শব্দ আছে ঢং কা কাম ঢং কা আগাৰ এক ভি কাম কিয়া হতা তেখেতে কৰা নাই তেখেতে কৰিব নোৱাৰিলে গতিকে তেখেত আসলতে এফিচিয়েণ্ট হয় না নহয় এজন মানুহে এদিন কোৱা মই মানে জানো শুনিছোঁ যে তেওঁ এফিচিয়েণ্ট হি ইজ এফিচিয়েণ্ট বাট ড্ৰিভেন বাই হিজ অ'ন ইণ্টাৰেষ্ট তেখেতে নিজৰ স্বাৰ্থৰ বাহিৰে আনৰ স্বাৰ্থৰ কাৰণে অন্য ৰাইজৰ স্বাৰ্থৰ কাৰণে কোনো কাম নকৰে য'ত তেখেতৰ নিজৰ লাভ আছে য'ত তেখেতৰ নিজৰ ইণ্টাৰেষ্ট আছে অকল সেইটোহে কৰে আৰু সেই কামটোত তেখেতে ষ্টেট মেচিনাৰীক ইউজ কৰে ইয়াত তেতিয়াহ'লে ইনভেষ্টমেণ্ট আছাম এডভান্টেজ আছাম পতাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কি ইণ্টাৰেষ্ট এইটো অকণমান আলোচনা কৰি লওঁ আগতে কৈছোঁ যে ইয়াত কোন আহিল কৰ্পোৰেট হেডবিলাক আহিল কোন আহিল প্ৰাইম মিনিষ্টাৰ আহিল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেইবাজন ইম্পৰ্টেণ্ট মিনিষ্টাৰ আহিল নীতিন গাডকাৰী ডাঙৰীয়াই দিল্লীৰ পৰা এড্ৰেছ কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰশংসা কৰিলে প্ৰেইজড বাই দি ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম আৰু মিডিয়াৰ ফুল ছাপোৰ্ট তেখেতে পালে কেৱল অসমৰ মিডিয়া নহয় নেশ্যনেল মিডিয়া আৰু কেৱল নেশ্যনেল মিডিয়া বা অসমৰ লোকেল মিডিয়াই নহয় অল্টাৰনেটিভ মিডিয়াৰো এইটো তাৎপৰ্যপূৰ্ণ অল্টাৰনেটিভ মিডিয়াই আচ্ছা এই কথাটো আগতে কৈ লওঁ যে ইমান ছাপোৰ্ট চাৰিওফালৰ পৰা কেনেকৈ আহিল এইবোৰ এটাৰ লগত আনটো সম্পৰ্কযুক্ত আগতে এটা কথা আছিলে যে অসমৰ নিচিনা ৰাজ্যত ৰাজনীতি কৰিবলৈ হ'লে উন্নতিৰ জখলাত মানে বগাই যাবৰ কাৰণে 1 নম্বৰ প্ৰয়োজন আছিল হাই কমাণ্ডৰ ছাপোৰ্ট 2 নম্বৰ প্ৰয়োজন আছিল মিডিয়া মানে দুটা বস্তুৰ প্ৰয়োজন এটা হ'ল মিডিয়াৰ ছাপোৰ্ট এটা হ'ল হাই কমাণ্ডৰ ছাপোৰ্ট এতিয়া তাত এটা নতুন উপাদান সংযোগ হৈছে সেইটো হৈছে কৰ্পোৰেটৰ ছাপোৰ্ট আৰু বিজেপিৰ যিটো ৰাজনীতি সেই বিজেপিৰ ৰাজনীতিটো হৈছে কৰ্পোৰেট নিৰ্ভৰ ৰাজনীতি তেওঁলোকৰ মোদী ডাঙৰীয়া কেনেকৈ প্ৰাইম মিনিষ্টাৰ হ'ল মইতো সদায় কওঁ যে মোদী ডাঙৰীয়া নিজে প্ৰধানমন্ত্ৰী আচলতে নহয় তেখেতক প্ৰধানমন্ত্ৰীৰ চকীত বহোৱা হৈছে দেশখন চলাই আছে কৰ্পোৰেটে আদানী আম্বানীয়েহে দেশখন চলাই আছে মোদী ডাঙৰীয়া চলাই থকা নাই মোদী ডাঙৰীয়া এটা কেৱল মানে তেখেতক বহুৱাইহে ৰখা হৈছে সেই চকীখনত এনিৱেজ সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ ৰাজনীতিত কৰ্পোৰেটৰ এটা বিৰাট ভূমিকা মেইন ভূমিকা কৰ্পোৰেট আৰু এইটো যিটো ইভেণ্ট সেই ইভেণ্টটো পাতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰ্পোৰেটসকলক ইয়াত উপস্থিত কৰোৱাই তেখেতৰ প্ৰতি যে কৰ্পোৰেটৰ সমৰ্থন আছে সেইটো তেখেতে প্ৰদৰ্শন কৰিলে গতিকে দিল্লীত তেখেতৰ ইম্প্ৰেশ্যন জমোৱাৰ প্ৰয়োজনত কাৰণ দিল্লীত তেখেতৰ বিৰুদ্ধে এটা শক্তি সদায় কাম কৰি থাকে এটা কথা মন কৰিব আৰু আমি এই কথাটো আলোচনা কৰি থাকোঁ বিভিন্ন মঞ্চত এই কথাটো আলোচনা হয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি RSSই হওক বা দিল্লীত বিজেপি হাইকমাণ্ডৰ আন্তৰিক সমৰ্থন নাই আন্তৰিক সমৰ্থন নথকাৰ প্ৰমাণটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিয়ে কেতিয়াও কোনো দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পজিটিভ কামত ব্যৱহাৰ নকৰে সকলো বেয়া কামত তেখেতক ব্যৱহাৰ কৰে ক'ৰবাত বিধায়ক কিনিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগায় ক'ৰবাত সাংসদ কিনিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগায় ক'ৰবাত চৰকাৰ গিৰাব লাগে হিমন্ত বিশ্ব শৰ্মাক লগায় এইবোৰ বেয়া কাম এই কামবিলাকত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰয়োজন হয় তাৰ বাহিৰে অন্য কোনো ভাল কামত যিবিলাক কাম বিজেপি দলৰ ছাকচেছৰ সৈতে জড়িত পজিটিভ ছাকচেছৰ সৈতে জড়িত তেনেকুৱা কামত বিজেপি হাইকমাণ্ডে তেখেতক নলগায় আৰু সেইকাৰণে মই ক'ব খুজিছোঁ যে দিল্লীত এই যিটো তেখেতৰ প্ৰতি ইম্প্ৰেশ্যন এইটো চেঞ্জ কৰাৰ প্ৰয়োজন আছে যে তেখেতৰ প্ৰতি কৰ্পোৰেটৰ ছাপোৰ্ট আছে এইটো দিল্লীক দেখুৱাৰ বা বুজোৱাৰ প্ৰয়োজনত তেখেতৰ প্ৰতি যে কৰ্পোৰেটৰ ছাপোৰ্ট আছে এইটো প্ৰদৰ্শন কৰাটো প্ৰয়োজন আছে আৰু এই কামটো কৰিবলৈ হ'লে তেখেতক মিডিয়াৰ ছাপোৰ্ট লাগিব ইতিপূৰ্বে মই কৈছোঁ আপোনালোকক যে মিডিয়াৰ কম্পালশ্যনটো হ'ল য'ত কৰ্পোৰেট উপস্থিত তাত মিডিয়াই কৰ্পোৰেটৰ বিৰুদ্ধে কৰিব নোৱাৰে কাৰণ মিডিয়া কৰ্পোৰেটৰ আশীষত চলে আৰু লাষ্ট 3 ইয়াৰ্ছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত মিডিয়াত তেখেতে ইমান টকা খৰচ কৰিছে মই এটা উদাহৰণ দিওঁ আপোনালোকৰ যিসকলে ইণ্টাৰনেট এক্সেছ কৰিব পাৰে বা অসম বিধানসভাত যিসকলৰ এক্সেছ আছে বিধানসভাৰ আপোনালোকে লাইব্ৰেৰীত প্ৰচিডিংবিলাক থাকে কুৱেশ্যন বেংকবিলাক থাকে তাতে চাই ল'ব আৰু যিসকলৰ ইণ্টাৰনেট মানে এক্সেছ কৰাৰ সুবিধা আছে তেওঁলোকক কৈছোঁ মানে অসম বিধানসভাৰ ৱেবছাইট বা অসম বিধানসভাৰ এটা এপ আছে সেইটো উলিয়াই লৈ আপোনালোকে চাব
2024 চনৰ মানে যোৱা বছৰৰ আগষ্ট মাহত যিটো অসম বিধানসভাৰ সেশন হৈছিল গ্ৰীষ্মকালীন সেশন সেই সেশনত 28 আগষ্টত ষ্টাৰ কুৱেশ্যন নম্বৰ 38 এই প্ৰশ্ন কৰিছিলে দুৰ্গাদাস বড়ো ডাঙৰীয়া বিপিএফৰ বিধায়ক তেখেতে সুধিছিল যে তাৰ আগৰ 30 মাহত মিডিয়াত অসম চৰকাৰে অফিচিয়েলি কিমান টকা খৰচ কৰিছে আপোনালোকে চাই জানি বিচুতি খাব সেই প্ৰশ্নটো তাত আছে 4 5 6 7টা পেজৰ উত্তৰ তেখেত মানে সেই প্ৰশ্নটোৰ উত্তৰত চৰকাৰে জনাইছে যে তেওঁলোকে অকল জনসংযোগ বিভাগে দেই অন্যান্য বিভাগ নহয় অকল জনসংযোগ বিভাগে লোকেল অসমৰ মিডিয়াত 30 মাহত 180 crores 180 কোটি টকা খৰচ কৰিছে অকল বিজ্ঞাপন দিয়াৰ নামত একেবাৰে সৰু বাতৰি কাকতৰ আৰম্ভ কৰি একেবাৰে ডাঙৰ বাতৰি কাকতলৈকে টিভি চেনেল এই যে 180 crores অকল টিভি মিডিয়াত দেই ইলেক্ট্ৰনিক মিডিয়াত নহয় অকল টিভিত ইলেক্ট্ৰনিক মিডিয়াত কিমান দিছে সেই তথ্যটো তেখেতে বিচৰা নাছিল কাৰণে হেতু তাত অহা নাই নেশ্যনেল মিডিয়াৰ যিবোৰ মানে নিউজ পেপাৰ তাত প্ৰায় 180 crores আৰু টিভিত কিমান দিছে হেতুটো সেপাৰেট তাৰ মানে প্ৰায় 5-5.5 কোটি টকা তেখেতে 3 বছৰত মই যেটো বুজি পাইছো মোৰ যেটো এনালাইসিস সেই মতে 500-5.5 মান কোটি টকা তেখেতে মিডিয়াত খৰচ কৰিছে নেশ্যনেল মিডিয়াৰ কেইটামান হাউস আছে য'ত তেখেতৰ লগত ভাল সম্পৰ্ক থকা মানুহ আছে ইণ্ডিয়া টুডে গ্ৰুপ তাৰে এটা সেইবিলাকত তেখেতে সৰকাৰি বিজ্ঞাপন তো দিছেই সৰকাৰি বিজ্ঞাপনৰ বাহিৰে অন্যান্য ধৰণে ইভেন্ট ম্যানেজমেন্ট কোম্পানী মিডিয়া ম্যানেজমেন্ট কোম্পানী পিআৰ কোম্পানী সেইবিলাকৰ জৰিয়তেও ৰাষ্ট্ৰীয় পৰ্যায়ত এটা ইমেজ বিল্ডিং কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰি সদায় আহিছে আৰু এইবাৰ যেতিয়া কৰ্পোৰেট বিলাকক ইয়াত আনাৰ পিছত এই যে মিডিয়াৰ যেটো সাপোৰ্টৰ কথা মই কলো এটো আপুনি আহি গল এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে মই ইমান নিগেটিভ কথা কিয় পাতি আছো নিগেটিভ কথা নহয় মই এটা ৰিয়েলিটি চেক দি আছো যে আসল ছবিখন কি ইনভেষ্টমেন্ট সামিট অকল অসমত হোৱা নাই ইনভেষ্টমেন্ট সামিট কৰাটো বিজেপি দলৰ এটা পলিসি ইনভেষ্টমেন্ট সামিট ক'ত হৈ আছে গুজৰাটত ভাইব্ৰেন্ট গুজৰাট বুলি এটা অনুষ্ঠান 2013 চন মানৰ পৰা বিজেপি চৰকাৰে কৰি আহিছে মহাৰাষ্ট্ৰয়ে যেটো প্ৰগ্ৰাম কৰে প্ৰায় বছৰি মানে যোৱাবা এইবাৰ লাষ্ট টাইম কৰি থাকে তেওঁলোকে হেতু হৈছে ম্যাগনেটিক মহাৰাষ্ট্ৰ বেঙ্গল গভৰ্নমেণ্টে কৰে ওয়েস্ট বেঙ্গল গভৰ্নমেণ্টে কৰে হেতু নাম হৈছে বেঙ্গল গ্লোবাল বিজনেছ সামিট কৰ্ণাটকই কৰে হেতু হৈছে ইনভেষ্টমেন্ট কৰ্ণাটকা সানৰাইজ অন্ধ্ৰপ্ৰদেশ এটা প্ৰগ্ৰাম কৰে মেক ইন উৰিষ্যা বুলি উৰিষ্যা চৰকাৰে এটা প্ৰগ্ৰাম কৰে ইনভেষ্টৰ সকলক মাতি আনি তামিলনাডুৱে কৰে তামিলনাডু গ্লোবাল ইনভেষ্টৰ সামিট উত্তৰ প্ৰদেশে কৰে বিহাৰে কৰে উত্তৰ প্ৰদেশে হিনাখন কৰি থৈছে এই আমাৰ অসমৰ ইনভেষ্টমেন্ট সামিট হোৱাৰ জাস্ট আগতে একদিন নে দুই দিন আগতে মধ্যপ্ৰদেশ গ্লোবাল ইনভেষ্টমেন্ট সামিট শেষ হৈছে আৰু ইয়াত যি সকল কৰ্পোৰেট আহিছিল সেই সকলৰ প্ৰায় সকল কৰ্পোৰেট সেই ৰাজ্যবিলাকতো গৈছে গতিকে তেওঁলোকে অকল যে অসমতে ইনভেষ্ট কৰিব তেনেকুৱা কথা নহয় বেলেগ ৰাজ্যবিলাকতে ইনভেষ্ট কৰিব আৰু সকলো ৰাজ্য তেওঁলোকে প্ৰথমে চাই ল'ব আমি যেনেকৈ বজাৰত কিবা এটা বজাৰ কৰিবলৈ গ'লে এখন দোকান এবাৰ চালো সেইখন একেটা বস্তু ইয়াত কিমান দাম তাত কিমান দাম তেনেকৈ চালো সম্ভৱতঃ সেই ইনভেষ্টৰ সকলে তেনেকৈ চাব গতিকে তথাপি আমি আশা কৰোঁ যে আমাৰ ইনভেষ্টমেন্ট সামিটে ইয়াতে এটা নতুন মানে ইয়াত ইনভেষ্টমেন্ট হ'ব কিন্তু কোনটো সেক্টৰত ইনভেষ্টমেন্ট হ'ব এইটো এটা ইম্পৰ্টেণ্ট কথা মই বৰ মাইনুটলি কৈছো নহয় আপোনালোকক মানে অবজাৰ্ভ কৰিছো মই দেখিছো যিকেইটা খণ্ডত অসমত ইনভেষ্টমেন্ট হ'ব তাৰ ভিতৰত এটা মেজৰ সেক্টৰ হৈছে সিমেন্ট এইটো তাৎপৰ্যপূৰ্ণ কথা তৈল খণ্ডটো আছেই হেতু এটা বেলেগ কথা কিন্তু হস্পিটেল বনোৱাৰ কামত ইয়াত মানুহে ইনভেষ্টমেন্ট কৰিব ইয়াত আৰু এটা মেজৰ হৈছে সিমেন্ট ষ্টাৰ সিমেন্টে 32,200 কোটি টকা আৰু কোনবা এটা ষ্টাৰ আৰু এটা কোম্পানী তেওঁলোকে 700 কোটি টকা নামটো পাহৰিছো মই চাইলো তো এওঁলোকে সিমেন্ট আৰু এনেকুৱা ধৰণৰ মানে ইনভেষ্টমেন্ট কৰিব এতিয়া এটা কথা মই আপোনালোকক কওঁ যে অসম বা উত্তৰ পূৰ্বাঞ্চল এটো হৈছে ৰিসোৰ্স হাব গোটেই ভাৰতবৰ্ষৰ ৰিসোৰ্স হাব আমাৰ ইয়াত নেচাৰেল ৰিসোৰ্স বিলাক খুব বেছি আছে আমাৰ অসমত প্ৰাকৃতিক সম্পদৰ ভিতৰত যিবোৰ আমি দেখি থাকো তাৰ বাহিৰেও আমাৰ ইয়াত ইউৰেনিয়াম আছে আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰত আমাৰ ইয়াত অন্যান্য বহুত এবিলাক যিবোৰ আছে বুটো আছে আমি যিবোৰ জানো এবিলাক আছে গতিকে ইমান মূল্যৱান সম্পদ যেতিয়া আমাৰ ইয়াত আছে সেইবিলাকটো এক্সট্ৰেক্ট কৰিবৰ কাৰণে এক্সপ্লোৰ কৰিবৰ কাৰণে কোম্পানী বিলাকে বিচাৰিবই তাৰ বিনিময়ত আমি কি পাম হেতু হে ইম্পৰ্টেন্ট কথা হেতু বুজিবৰ কাৰণে আমি অলপমান ডিমা হাছাও আৰু কাৰ্বি আংলংলৈ যাব লাগিব আপোনালোকে এটা মন কৰিব যে ডিমা হাছাওত 4-5টা 6টা মান ডাঙৰ সিমেন্ট ফ্যাক্টৰী ইতিমধ্যে আৰম্ভ হৈছে বিনয় সিমেন্ট ষ্টাৰ সিমেন্ট ডালমিয়া সিমেন্ট আৰু কোনবা কেইবাটাও সিমেন্ট তাতে কেলকম সিমেন্ট এইবোৰ কেইবাটাও সিমেন্ট কোম্পানী তাতে ষ্টাৰ্ট হৈছে
চিমেণ্ট কোম্পানীবিলাকে চিমেণ্ট প্ৰডিউচ কৰি আছে, বিনিময়ত ডিমা হাছাও বা কাৰ্বি আংলঙৰ সাধাৰণ কাৰ্বি বা ডিমাচা মানুহে তাৰ ফল পাইছে নে নাই, তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হৈছে নে নাই, তেওঁলোকৰ হস্পিটেলখন ভাল হৈছে নে নাই, তেওঁলোকৰ ল'ৰাই চাকৰি বা কৰ্মসংস্থাপন পাইছে নাই। এইটো বৰ উদ্বেগজনক কথা, এইটো ৰিচাৰ্চ কৰিব লগা বিষয়। মোৰ হাতত একজেক্ট ডাটা নাই, কিন্তু মই এবাৰ ডালমিয়া চিমেণ্ট চাবলৈ যাওঁতে তাতে এখন গাঁৱত, তাৰ যিখন নামনিত যিখন গাঁও চাবলৈ গৈছিলোঁ, সেই গাঁৱৰ মানুহে কৈছে যে চিমেণ্ট কোম্পানীৰ পৰা যিটো বিষাক্ত পানী নামি আহে, যিটো পানী তাৰ পৰা তেওঁলোকে কিবা এটা কৰাৰ পিছত মেকানিকেল এটা যিটো প্ৰচেছ কৰাৰ পিছত যিটো পানী আহি ওচৰৰ নৈখনত পৰে, সেই নৈখনৰ পানী ক'লা হৈ গৈছে। সেই পানী সেই গাঁৱৰ ট্ৰাইবেল সাধাৰণ মানুহবোৰে খায়, তেওঁলোকে পানীৰ গুণাগুণ বুজি নাপায়, গতিকে তেওঁলোকে খায়। সেই মানুহবিলাকৰ জনস্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিছে। গতিকে এই কথাবিলাকো আমি চাব লগা হৈ আছে। গতিকে মই যিটো ভাবোঁ যে যিবোৰ কোম্পানীয়ে অসমৰ ৰিচোৰ্চৰ ওপৰত নজৰ দিব, সেইটো আমিও এবাৰ খুব ভালকৈ অবজাৰ্ভ কৰি চোৱা ভাল যে তেওঁলোকে আচলতে ক'ত কেনেকৈ কি ইনভেষ্ট কৰি আছে। তাতকৈ ডাঙৰ যিটো কথা, আমাৰ মাটি ক'ত, মাটি কিমান, এই যিমান কোম্পানী আহিব তেওঁলোকক আমি মাটি দিব লাগিব, নিখন্তেহে দিম যদি আমাৰ ভাল কামত আহে, তাত আপত্তি কৰিবলগীয়া নাই। কিন্তু এতিয়ালৈকে বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আটাইকেইটা নেশ্যনেল হাইৱে, যিটো 4 লেন হওক 2 লেন হওক হাইৱেবিলাক বনিছে, ওচৰৰ মাটিবিলাক কোনে কোনে কিনি আছে আপোনালোকে খবৰ ল'ব। সাধাৰণ যিবোৰ থলুৱা অসমীয়া মানুহ, থলুৱা ট্ৰাইবেল মানুহ, আমাৰ গাঁৱৰ মানুহ, এইবিলাক মানুহে মাটিবোৰ বিকিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হোৱাৰ পিছত বঙৰাৰ পৰা চাগে, পাহৰিলোঁ মই একজেক্টলি পাহৰিছোঁ, বঙৰাৰ পৰা চাগে গুৱাহাটী মহানগৰলৈ আৰু ইফালে এতিয়াতো জাগিৰোডলৈকে হৈ গ'ল, গুৱাহাটী মানে নেশ্যনেল হাইৱেৰ 2 কাষৰ 500 মিটাৰ এলেকালৈকে এৰিয়াবিলাক হেৰি কৰি দিছে, কি কমাৰ্চিয়েল জোন কৰি দিছে, ইণ্ডাষ্ট্ৰিয়েল জোন কৰি দিছে। তাৰমানে মাটিৰ মূল্য বাঢ়িব, কিন্তু এট দ্য ছেইম টাইম মানুহবিলাকে, স্থানীয় মানুহে গুৱাহাটী এয়াৰপৰ্টৰ যিটো এপ্ৰ'চ ৰোড, সেই এপ্ৰ'চ ৰোডৰ 2 কাষৰ যিখিনি মানুহৰ মাটি এতিয়া আদানীয়ে এয়াৰপৰ্ট লওঁতে মানুহবিলাকে লৈ আছে, সেই মাটিবিলাকৰ বিনিময় যিটো মাটিৰ যিটো মূল্য, সেই মাটিৰ মালিকবিলাকে পোৱা নাই। তাৰ কাৰণে গুৱাহাটী হাইকোৰ্টত কেছ হৈছে, কেইবাটাও কেছ হৈছে। গতিকে আমাৰ দুখীয়া মানুহৰ মাটি এনেকৈ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে কম দামত লৈ যায়, কিন্তু বিনিময়টো নিদিয়ে। এনেকুৱা এটা অৱস্থাত ইনভেষ্টমেণ্ট ছামিট সঁচাকৈ ছাকচেছ হৈছেনে বা ছাকচেছ হ'বগৈনে, আমি এই ইনভেষ্টমেণ্টটো পাম নে নাপাম, সেইটো সময়ত দেখা যাব, সময় ক'ব। কিন্তু মোৰ মনত পৰে এই মুহূৰ্তত মই যেতিয়া বিজেপি এই ভিডিঅ'টো বনাই আছোঁ, অলপ আগতে মই ভিডিঅ'ত নিউজত দেখিলোঁ যে গুৱাহাটীত জাইকাৰ পাইপ ফাটি মালিগাঁৱত বিৰাট এটা জলত্ৰাসৰ সৃষ্টি হৈছে। অথচ মোৰ মনত আছে, মই মিডিয়াত কাম কৰাৰ অভিজ্ঞতাৰ পৰা কওঁ, অসমত জাইকাৰ পানীৰ প্ৰকল্পৰ স্থাপনৰ ঘূৰিয়াল কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয় জানো? তেখেতৰ পৰিকল্পনা মতেই 4টা অসমত ADB এটা নে 2টা, জাইকাই এটা আৰু এটা কোনোবা এটা পাহৰিছোঁ, এওঁলোকে গুৱাহাটীত কেইবা হাজাৰ কোটি টকা ইনভেষ্ট কৰি 2005-06 চনমানৰ পৰা গুৱাহাটীত পানী যোগান প্ৰকল্প স্থাপনৰ কাম আৰম্ভ হৈছে। আজিলৈকে গুৱাহাটীৰ মানুহে প্ৰপাৰলি পানী পোৱা নাই, এইবোৰ ছাকচেছ হোৱা নাই। কি অৱস্থা, হাহাকাৰ, পাইপ ফুটি মানুহ মৰিছে, গেমনে কাম নকৰিলে পলাই গ'লে, এইবোৰ আপোনালোকে দেখিছে। এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছাকচেছ। তেখেতে কৰা কামবিলাকৰ পৰিণতি কিন্তু শেষত এইবোৰে হয়গৈ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনালোকক কৈছোঁ, কিমান বছৰ অসমৰ শিক্ষামন্ত্ৰী হৈ আছিল, আজিও আমি মেট্ৰিক পৰীক্ষাটো উপযুক্তভাৱে পাতিব পৰা নাই। আজিও আমাৰ পৰীক্ষা পাতোঁতে আমি হাহাকাৰ কৰিবলগীয়া হয়। এতিয়া আমাৰ ছিষ্টেম ইনএফিচিয়েণ্ট নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেছটো ইনএফিচিয়েণ্ট নে মতলবী, এইটো আমি ডিটাৰমাইন কৰিব লাগিব। এইটোৰ কাৰণে ৰিচাৰ্চ কৰাৰ প্ৰয়োজন আছে। গতিকে ইনভেষ্টমেণ্ট ছামিট অসমত হৈছে, ভাল কথা। 10%, আকৌ কৈছোঁ, 10% যদি ইনভেষ্টমেণ্ট আহে বহুত ভাল, কিন্তু আল্টিমেটলি হ'ব নে নহ'ব, এইটোৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। কিন্তু অসমবাসীৰ কি লাভ হ'ব কি নহ'ব সেইটো চাবলৈ আমি বহুদিন অপেক্ষা কৰিব লাগিব। কিন্তু এটা বৰ তাৎপৰ্যপূৰ্ণ কথা আপোনালোকক কওঁ, ইয়াৰ দ্বাৰা লাভ কাৰ হৈছে, অসমবাসীৰ কি হৈছে কি হ'ব নাজানো, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত লাভ বহুত হৈছে। তেখেতে অসমৰ মানুহক এটা সপোন দেখুৱাবলৈ সক্ষম হৈছে যে ইনভেষ্টমেণ্ট ছামিট কৰি আমি অসমৰ ইমান উন্নতি কৰিম। অসমৰ মানুহ এতিয়া এই সপোনত বিভোৰ হ'ব, যেনেকৈ 2014 চনত মোদী ডাঙৰীয়াই সপোন দেখুৱাইছিল, আপচিদিন আনে ৱালে হে 15 লাখ টকা ঘৰত সোমাব, তেনেকুৱা সপোন এইবাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক দেখুৱাইছে। আৰু মই এই কথাটো নকলোহেঁতেন, মই এটা আপোনালোকক ভিডিঅ' দেখুৱাই লওঁ। এই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব যে ইনভেষ্টমেণ্ট ছামিটৰ জৰিয়তে অসমবাসীক ইনভেষ্টমেণ্টৰ জৰিয়তে উপকৃত কৰাটো হওক নহওক, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ যে এইটো এটা ইভেণ্ট কৰি পেলাইছে, সেইটো আপোনালোকৰ নিজে বুজি পাব। এই ভিডিঅ'টো চাই লওক। যে জাতিটোৰ কাৰণে আমি যদি কিবা এটা কৰিব লাগে, তেতিয়াহ'লে অসমত উদ্যোগীকৰণৰ বাতাবৰণ এটা নিৰ্মাণ কৰিব লাগিব। এটা কাৰ্যকালৰ ভিতৰতে
আন্দোলন কমাই পেলাওক, বন্ধ কমাই পেলাওক, উগ্ৰপন্থাত বিশ্বাস কৰা লোকসকললৈ ঘৰলৈ উভতাই আনক আৰু সেই এটা কাৰ্যকালৰ ভিতৰতে সকলো ঘটনাক অতীত বুলি মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি কৰি উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ কৰা। অসম্ভৱ আছিলে যে 3.5 বছৰত ইমানবিলাক কৰা সম্ভৱ নাছিল, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণা আৰু অসমবাসীৰ আশীৰ্বাদত আজি আমি এটা এনেকুৱা মুহূৰ্তত উপস্থিত হলোঁ যে ইয়াৰ পৰা অসমে নতুন দিনলৈ যাত্ৰা আৰম্ভ কৰিব পাৰে। লেইড এ ফাউণ্ডেশ্যন, আমি এটা নতুন অসমৰ এটা নতুন বুনিয়াদ নিৰ্মাণ কৰিছোঁ। ইয়াৰ পৰা মই আশা কৰোঁ যে অসমৰ যুৱ প্ৰজন্মই অসমক আগুৱাই লৈ যাব। অসমৰ ৰাইজে উদ্যোগীকৰণৰ যিটো পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ তাক সহযোগিতা কৰিব। মোৰ দৃষ্টিত যে যি এটা দিনৰ আমি কল্পনা কৰিছিলোঁ, ৰাজনীতি কৰিব আহোঁতে এটা কল্পনা আছিল যে অসমক এনেকৈ ধৰণে চাব বিচাৰোঁ, সেই দিনটোৰ আজি আমি থিয় হৈছোঁ। ইয়াৰ পৰা এতিয়া আমি ভৱিষ্যত চাব পাৰোঁ। আন্দোলন, হত্যা, তেজৰ ফাকু খেলা অসম এখনৰ পৰিৱৰ্তে উজ্জ্বল ভৱিষ্যতৰ অসম এখন আজি আমি থিয় কৰাব পাৰিছোঁ। ইয়াৰ পৰা অসমৰ ৰাইজ আৰু যুৱ শক্তি আগুৱাই লৈ যাব লাগিব। অসমখনক আমি 47 চনৰ আগত যেনেকুৱা সম্পদপূৰ্ণ অসম আছিল, সমৃদ্ধিপূৰ্ণ অসম আছিল, তালৈকে আমি লৈ যাব পাৰিছোঁ। যেতিয়া ভাৰতৰ ভিতৰত একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট অসম আছিল, আজি সেই সমৃদ্ধিৰ অসমখনৰ এতিয়া আমি বহুত দূৰত নহয়। ইয়াৰ পৰা যদি আমি একেলগে কাম কৰোঁ বহুত হ'ব। এই বছৰটোত আমাৰ বহুতকেইটা কাম হ'ব। জাগিৰোডত ছেমি কণ্ডাক্টৰে প্ৰডাকশ্যন কৰিব। 1700 ছোৱালী বেংগলোৰত ট্ৰেইনিং লৈ আছে, অসমীয়া ছোৱালী, তেওঁলোক উভতি আহিব, তেওঁলোকে চিপছ বনাব। এই বছৰত প্ৰথমবাৰৰ বাবে পেপচিৰ আলুৱে অসমত চিপছ হ'বগৈ। এই বছৰত ফেক্টৰী ইনগ্ৰেশ্যন হ'ব। এই বছৰত ইণ্ডিয়াৰ 5th লাৰ্জেষ্ট এয়াৰপৰ্ট হিচাপে গুৱাহাটী এয়াৰপৰ্টে আত্মপ্ৰকাশ কৰিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এই বছৰতে দলং হ'ব। এই বছৰতে নুমলীগড়ত বায়' ৰিফাইনাৰী হ'ব। এই বছৰতে নামৰূপত ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ হ'ব। গতিকে মই ভাবোঁ যে 2025 চন আমাৰ বাবে এটা ডিফাইনিং ইয়াৰ হ'ব আৰু আমি যদি ইয়াক আগুৱাই লৈ যাওঁ আমি বহুত আগুৱাই লৈ যাব পাৰিম। কিন্তু কালি যদি অহাকালি গুৱাহাটীত কোনোবাই বোমা এটা ফুটাই দিয়ে, যিমানলৈকে গৈছোঁ লুডু খেলত 99লৈকে যায়, সাপৰ মুখত পৰিব, আকৌ শূন্য হ'ব। তেতিয়া আৰু 50 বছৰ পিছত আৰু এনেকুৱা এটা এফৰ্ট কৰিব লাগিব। স্বাধীনতাৰ 75 বছৰ পিছত এটা এফৰ্ট হ'ল। মই ভাবোঁ ই বহুত সফল হ'ল। সকলোৰে মুখত এতিয়া অসম অসম, যাকে আপোনালোকে লগ পাইছে। কিন্তু এই 75 বছৰৰ পিছত আমি যদি আকৌ সাপৰ মুখত পৰোঁ, আমি আৰু 50 বছৰ নতুন ৰাস্তাৰ আকৌ নিৰ্মাণ কৰিব লাগিব। হয়তো আমাৰ জীৱনত আমি সমৃদ্ধিশালী অসম দেখা নাপাওঁ। ধন্যবাদ।